নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল দীপজ্যোতিষ ব্লগ। তো আজি গোৱালপাৰাতে এতিয়াও মানে আজি এৰিয়াটো ঘূৰিব যাম। এতিয়া ৰেডি হ'লোঁ, বাকীবোৰো ৰেডি হৈছে। এতিয়া মানে এৰিয়াটো আজি চাম, যিহেতু আজি ইলেকশ্যনৰ কথা আছিলে, বাট আজি নহ'লে, কালি 12 তাৰিখে হ'ব বুলি কৈছে। এতিয়া কি হয় গম নাপাওঁ। এতিয়া মানে এৰিয়াটো আমি ভিজিট কৰিম, আজি চাই আহিম জেগাটো কেনেকুৱা। সকলোৰে পৰা গৈ আছে, এতিয়া যাম আমিও। আজি আমাৰ ডিউটি নাই, কালিহে আছে আমাৰ ডিউটি। আজি মানে ইয়াত সকলোকে আনিছে, লাইন কৰা ৰাখিছে, ব্ৰিফিং হ'ব ক'ত কেনেকুৱা ডিউটি, তাৰ বিষয়ে কিছুমান কথা ক'ব, সেয়ে ইয়াতে আহিছোঁ। এই গৰমত সকলোৱে থিয় হৈ আছে। এতিয়া মানে আমাক ইয়াৰ পৰা ডিটেইল কৰিব, কাৰ লগত ডিউটি, কেনেকৈ ডিউটি, ক'ত থাকিব লাগে, সেইটোৰ বিষয়ে আমাক ইয়াত ডিটেইল কৰি আছে। আছোঁ আৰু ইয়াতে থিয় হৈ লগৰবোৰৰ লগত, কাৰণ এতিয়ালৈকে আমাৰ মানে ব্ৰিফিং হোৱা নাই। বাকীবোৰো হ'ল, সিহঁতক ব্ৰিফিং কৰা, সিহঁতক ডিউটিত লৈ গ'ল। এতিয়া আমাকো মানে দিব, কিন্তু বাট আমি লাষ্টৰ গ্ৰুপৰ হয়, তাৰ কাৰণে আমাৰ লেট হৈ আছে ব্ৰিফিঙত। ব্ৰিফিং হোৱাৰ পিছত আমাকো ডিউটিত লৈ যাব। এতিয়া আছোঁ আৰু ইহঁতৰ ব্ৰিফিং হ'ল, ইহঁতে এতিয়া ডিউটিলৈ যাব। ইহঁতক মানে ডিউটি বুজোৱা হ'ল, কেতিয়া কেনেকৈ ক'ত কালি ডিউটি আছে সেইটো হ'ল। এতিয়া ইহঁতে মানে ডিউটি জেগালৈ এতিয়া এপাক যাই ঘূৰি আহিব। এতিয়া আমাৰ এতিয়ালৈকে ব্ৰিফিং হোৱা নাই। আমি এতিয়া এই গেলা গৰমত এতিয়ালৈকে মানে থিয় হৈয়ে আছোঁ। গম নাপাওঁ কেতিয়া আমাৰ টাইম আহিব, মানে ব্ৰিফিং হ'ব, ক'ত ডিউটি আছে কি কেতিয়া আমাক ক'ব। এতিয়া থিয় হৈ আছোঁ তেতিয়াৰ পৰাই, এতিয়ালৈকে টাইম অহা নাই আমাৰ। ইহঁতে এতিয়া যাব ওলালে, আৰু ইহঁতে হ'ল মানে লাঠি পাতি, ইহঁতে লাঠি ইউজ কৰিব। সিহঁতে হেলমেট চেলমেট এইবিলাক পিন্ধি আছে। এটা মানে হাতিয়াৰ নাই, লাঠি পাতি হ'ল। 12টা বাজি পাৰ হৈ গ'ল, এতিয়ালৈকে আমাৰ ব্ৰিফিং হোৱাই নাই। অৱস্থা একদম বেয়া হৈ গৈছে। কেতিয়া ব্ৰিফিং হ'ব? ৰাতিপুৱাই 6টা বজাতে ওলাই হয়, এতিয়ালৈকে মানে ব্ৰিফিং হোৱাই নাই। থিয় হৈ আছোঁ, সকলোৰে অৱস্থা বেয়া হৈ গৈছে থিয় হৈ। সেই অকণমান সকলোৱে ৰেষ্ট লৈ আছে। এতিয়া মানে ছাৰজন নাই অহা, ছাৰজন আহিলে আৰু ব্ৰিফিং হ'ব। অকণমান মানে ৰেষ্ট দিছে, সেই চবেই ৰেষ্ট লৈ আছে। কেতিয়াবা আমাৰ ব্ৰিফিং হয়, এতিয়ালৈকে গম পোৱা নাই, নাজানো কেতিয়া হ'ব। এতিয়া খানা আহি পালে আমাৰ, খানা মানে ইয়াতে লৈ আহিলে গাড়ী দি। ইয়াতে এতিয়া খানা খাম, যিহেতু মানে যাবলৈ টাইম নাই য'ত খানা দি আছে, কাৰণ ব্ৰিফিং কমপ্লিট হোৱা নাই। ব্ৰিফিং কমপ্লিট হ'লেহে আমি মানে যাব পাম। খোৱাৰ বাবে সকলোৱে লাইন ধৰি আছে। আমি এতিয়া লাইন ধৰা নাই, বহুত ভিৰ বাবে যোৱা নাই, পিছত যাম বুলি ভাবিছোঁ। ইয়াতে আমি ছাইডতে মানে থিয় হৈ আছোঁ, অকণমান পিছত আমি খাব যাম। থিয় হৈ আছোঁ ইয়াতে, ভিৰ কমিলে। লগৰজনো আছে, তেওঁৰ লগত আমি দুজনে ৰৈ আছোঁ। ফাইনেলি খানা মিল গয়া, বহুত লম্বি ইন্তজাৰ के बाद मिल गया खाना। এতিয়া খাম, पहले खा लेते हैं, पहले खाना, उसके बाद होगा बाकी सब। ভাত চাত খোৱা হ'ল, এতিয়া অকণমান ৰেষ্ট ল'ম। বহুত গৰম আজি। এইবিলাকে ইয়াতে মানে মানুহবিলাকে আগতে গুচিয়ে গৈছে, এনেকুৱা কিছুমান গৈ আছে আৰু কিছুমান আছে। তো এতিয়া আমাৰ আজি ডিউটি নাই, কালিহে আছে। যিহেতু কালি হ'ব উচ্ছেদ, আজি মানে ব্ৰিফিং কৰাই আছে, ক'ত কেনেকুৱা ডিউটি সেইবিলাক কৰাই আছে। এতিয়া প্ৰায় 3টামান বাজিলে, ৰাতিপুৱা 6টা মানতে অহা। এতিয়ালৈকে মানে ৰুমত যোৱাই নাই, আছোঁ ইয়াতে ৰৈ। বহুত গৰম, তাত কাম চলি আছে। এতিয়া এপাক যাম ৰুমত কিবা এটা বস্তু আনিব যাম। লগৰটো আৰু মই টমটমত যাম। আহি আৰু ইয়াতে আহিব লাগিব ব্ৰিফিঙৰ কাৰণে, যিহেতু ব্ৰিফিং হোৱাই নাই আমাৰ। তাত চলি আছে ব্ৰিফিংবোৰ, হোৱাই নাই এতিয়াও। ফাইনেলি এতিয়া ব্ৰিফিং কৰা হ'ল। এতিয়া আমাৰ SP ছাৰে আহিব। SP ছাৰে আহি কালিৰ বাবে কিছুমান আদেশ দিব, তাৰপিছত আমি ইয়াৰ পৰা যাব পাম। তো এতিয়া ৰৈ আছোঁ, ছাৰে কেতিয়া আহিব, আহিলে যাম। তো ফাইনেলি 6টা বজাত আমি সোমালোঁ, মানে ৰুমত আহিলোঁ। আমাৰ ইয়াৰ ৰুমত, এইটো কেম্পাছটো মানে, এইটো কলেজত আছোঁ আমি এতিয়া। আহি পালোঁ ৰাতিপুৱা 6টা বজাতে ওলাই যোৱা, ব্ৰেকফাষ্ট কৰি, আৰু এতিয়া সন্ধিয়া 6:30 মানত সোমালোঁ। দিনটো মানে এনেকৈ পাৰ হ'ল, বহুত কষ্টত আজি পাৰ হ'ল। খোজ কঢ়াৰ পিছত লগতে থিয় হৈ থকা, খোৱাতে মানে অলপ ইমান ভাল নহ'ল খোৱাটো, কষ্ট হ'ল আজি বহুত। এতিয়া কোনোমতে ৰুম আহি পালোঁ, খোজকাঢ়ি বহুত দূৰ হয় জেগাটো, সেয়ে খোজকাঢ়ি আহিব লগা হ'ল। কোনোমতে আহি পালোঁ। ফাইনেলি আহি পালোঁ ৰুম, এইটো ৰুম। এতিয়া গা চা ধুম, অৱস্থা একদম বেয়া। ৰুমত যাওঁ, এতিয়া ড্ৰেছ চেছ খুলিম, গা ধুম। গা এতিয়া নুধুম, দেৰিকৈ ধুম।
অৱস্থা একদম নাই। তো আজিৰ ভিডিঅ' এইখিনিয়ে আছিলে, মানে আজিৰ দিনটো বহুত কষ্টৰ পাৰ হ'ল, তো বেছি ভিডিঅ' নকৰিলোঁ আৰু কালি ডিউটি আছে যিহেতু কালি ভিডিঅ' কৰিব নোৱাৰিম। তো এইখিনিয়ে, যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। তো আজিলৈ এইখিনিয়ে, বাই বাই, জয় হিন্দ, জয় শ্ৰীৰাম।